নমস্কাৰ এই মুহূৰ্তত জনাই আছো অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ মে মাহত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট মে মাহৰ কোনটো তাৰিখে ৰিজাল্ট দিব কোনকেইটা ৱেবছাইটৰ যোগেদি আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু কম্পাৰ্টমেণ্টেল এক্সাম হ'ব নে নাই সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম যদি আমাৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো অসম চৰকাৰে 10টা ৱেবছাইট মুকলি কৰিছে কোনকেইটা ৱেবছাইট আপোনালোকক দেখুৱাই দিছো 1 নম্বৰ sebaonline.org 2 নম্বৰ sebaresult.in 3 নম্বৰ resultassam.nice.in 4 নম্বৰ Assam শিক্ষা 5 নম্বৰ result শিক্ষা আৰু 6 নম্বৰ assamonline.in 7 নম্বৰ indiaresults.com 8 নম্বৰ school9.com 9 নম্বৰ assamresult.in 10 নম্বৰ results.net এই 10টা ৱেবছাইটৰ যোগেদি আপোনালোকে ৰিজাল্ট হোৱাৰ 10 মিনিট আগতে ৰিজাল্টসমূহ চাব পাৰিব আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ মে মাহৰ 25 তাৰিখে উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ ৰিজাল্ট হোৱাৰ সম্ভাৱনা বেছি HSৰ ৰিজাল্ট মে মাহৰ 30 তাৰিখে হোৱাৰ সম্ভাৱনা বেছি এইবাৰো আগৰ দৰে কম্পাৰ্টমেণ্টেল এক্সাম পাতা হ'ব কম্পাৰ্টমেণ্টেল এক্সাম জুলাই মাহত অনুষ্ঠিত কৰা হ'ব ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব আৰু আমাৰ চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব